Hello guys, welcome back to my YouTube channel. তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফাইনেলি বৰষুণ অলপ কমিল, ভাবিলোঁ আমাৰ বমখিনি লৈ আনো, মানে দোকানত আছে আনিব লাগিব। আৰু ঠিক সময়তে সৰু মামা আহি পালে, দে আৰু সৰু আমাৰ গাড়ীতে যাওঁ। ভাবিলোঁ প্ৰত্যেকবাৰে বাচ্ছা বাৰ্থডে আগতে বহো, এবাৰ পিছফালে বহোঁ, কয় নাই লেডিজ ফাৰ্ষ্ট, সেইকাৰণে মই আগত বহিলোঁ। ইয়াতে বটল চটল আছিল, এই মামাও বহি গ'ল। পিছফালেদি মামাখিনি বটলটো দাঙিখিনি পিছফালে থৈ দিলোঁ। মামা আৰু মই থৈ দিছোঁ, ৰ'ব মোবাইলটো পিছফালে সৰু মামাই থৈ দিলে ডিক্কিত, আৰু আমি মস্তি মাৰি পিছফালে বহি গ'লোঁ। এই ডিক্কি বন্ধ কৰি দিলে, ইও বহি গ'ল। সেয়া মায়ো আহিলে, আহি বহি গ'ল মাজৰ চিটত, মানে আমাৰ আগৰ চিটত, মানে মাজে হ'ব পুৰা মাজত। ককা আইতা মা বহি লৈছে আৰু আগত পাপা আৰু সৰু মামা বহি লৈছে। এতিয়া বলক আমাৰ যাত্ৰা আৰম্ভ কৰোঁ। এয়া চামতা ধোৱা কালী পূজা, আমি গাড়ীখন ৰখি আছোঁ, পাপাই বোম আনিব গৈছে। তাৰপিছত ডাঙৰ হৈছে, লাইট চাইট লগাইছে পুৰা। ফাইনেলি আহি গ'ল আমাৰ হাতত বম। এইটোৰ কাৰণে অপেক্ষা কৰি আছিলোঁ, মাত্ৰ পাপাই লৈ আনিলে। বৰষুণৰ কাৰণে আনিব পৰা নাছিলোঁ, এতিয়া আনিলোঁ। চাওঁ ইমান বম, পিছে বৰষুণটো আৰু নিদিলে ভাল আছিল, এইবাৰহে বৰষুণ দিলে। আমাৰ হাঁহি নাচেগা, এই বম ফূৰ্তি সিহঁতৰ। অৱশ্যে মইতো এইবিলাক নুফুটাও নাই, সিহঁতে ফুটাব, ফূৰ্তিটো লাগিবই। দিয়া আমি মানে গমেই পোৱা নাছিলোঁ বম চলাম। নতুন বস্তু এটা শিকিলো আজি। এনেকৈ কমকৈ চলে, আপোনালোকে চাই লওক কেনেকৈ চলে, শিকি লওক। কি কৰে বাপ্পা, ঐ গাড়ীৰ ওচৰতে মাৰি দিছিল বমটো। বাৰু যি কি, এয়া চাওক সোণাপুৰৰ ৰাতিৰ দৃশ্য, মানে দেৱালী লাইট চাইট লগাইছে পুৰা বিল্ডিংবোৰত। এয়া চাওক বোমৰ দোকান, এইবাৰ বৰষুণত বোমৰ দোকানবিলাকৰো বিক্ৰী চিক্ৰী হোৱা নাই আৰু। একেবাৰে বৰ্তাহঁতৰ ঘৰতো ফুৰিব আহিলোঁ। এনেকৈ আমি হাঁহি ধেমালি কথা বতৰা পাতি আৰু বহুত কিবা কিবি খাই ঘৰলৈ ৰাওনা হ'লোঁ। বাই বাই সোণাপুৰ। তো আমি কমেও 5 মিনিটতে সোণাপুৰৰ পৰা আহি পালোঁ। এতিয়া ঘৰ আহি পাইছোঁ। কিছু দুখো লাগিছে, মানে গাড়ীত উঠি ভাল লাগিছিল, ইমান ফটকৈ গুচি আহিলোঁ, সৰু মানে উৰাই লৈ আহিছে। বাৰু যি কি হয়, এতিয়া আমি বম ফুটাব লাগিব, এনজয় কৰিব লাগিব। এতিয়া আমাৰ বমবোৰ চেকিং কৰা হৈ আছে, মানে কোনটো আগত ফুটাও কোনটো পিছত ফুটাও সেইবিলাক চাই আছোঁ। পিছে আমাৰ দুৰ্ভাগ্য, বৰষুণে নকমিল, বৰষুণ পুৰা ধাৰাসাৰ বাঢ়িছেহে এতিয়া। সেয়া চাওক বমৰ ভৈতেকত লুকাই আছে, অৱশ্যে ময়ো লুকাই আছে এই গডৰেজৰ পিছফালে, তাতে বম ফুটাই আছে। চাওক না এবাৰ দেৱালী আমাৰ ধ্বংস, গোটেই পানী হ'লেও আমি বম ফুটাব এৰা নাই। আৰু এবাৰ লাইট চাইটো জ্বলাই থৈ দিছোঁ, যি কি হওক ভাগ্য ভাল বৰষুণত বেয়া নহ'ল। আৰু মোৰ বমো আনি থৈ দিছোঁ, হাতত আছে, ফুটাম অলপ পিছত লৈ আছোঁ। সেই আধা বম এনেকৈ এয়া চাওক, এয়া পুৰা নাচি আছে। এয়া চাওক গাইছ, মই ৰাতিপুৱা দেখাম বুলি কৈছিলোঁ নহয়, কি ধুনীয়া হৈছে। পিছে বৰষুণেহে বেয়া দেখা কৰি দিলে। পুৰা গছে চছে লগাই দিছোঁ, চাৰিওফালে লগাই দিছোঁ।
এইডাল লাইটটো ধ্বংসই হ'ল বৰষুণত। আমি যোৱালৈকে ভালেই আছিল, কিন্তু এতিয়া বেয়া হৈ গ'ল, পানী চানী শ্বৰ্ট চাৰ্কিটো হ'ব পাৰে, ঠিক নাই। তো এয়া মই দেখাইছিলোঁ না, পকাই পকাই লগাই দিছোঁ। এয়া চাকা ঘৰৰ ফাইনেল লুক কি ধুনীয়া হৈছে। এই টিউবলাইটটো বন্ধ কৰিলে বেছি ভাল লাগে, কিন্তু এতিয়া মানে বন্ধ কৰিব নোৱাৰে ন, বোকা হয়, পানী হৈ আছে, পিছলি যাব। আমাৰ ডিস্ক লাইটটো জ্বলি আছে। ভিডিঅ'টো সামৰিলোঁ, ভাল লাগিছে যদি লাইক কৰি দিব। বাই বাই, হেপী দিৱালী।